তুমি যে এইটো ৰুমত অকলে অকলে বহি আছাহি ৰুমটোত ইমান মজা হাৱা মাৰি আছে কিবা এটা বহি ভাল লাগিছে পিছে হেৰি নহয় বজাৰ পৰা আহিবগৈ লাগিছিল নে ঘৰত খাবলৈ একোডালেই নাই দেখোন ৰাম যোৱা সপ্তাহ মই বজাৰ কৰি আনিছোগে শেষে কৰিলা নে খাই যোৱা সপ্তাহে কৰা বজাৰ আজিলৈকে থাকিব নেকি বস্তু যিকেইটাহে আনিছা সেইকেইটা লোকৰ ঘৰত আনি 3 দিনতে খাই শেষে কৰিলেহেঁতেন নাই নোৱাৰো দেই মই ইমান কমখনত বজাৰ কৰি থাকিবগে কি নকৰিলে কোনে কৰিবগৈ বজাৰ নাই মই নকৰো দেই বজাৰ চজাৰ সঁচাকৈ কৈছো কথা ধেমালি কৰি থকা নাই ঘৰত খাবলৈ একোডালেই নাই আকৌ আজি লাগিলে নাখাওঁ মই তিও বজাৰ কৰিবলৈ যাওঁ বজাৰলৈ সেই বগাইকে লগ ধগে যোৱা দুটা বাইকতে গুচি যোৱা ভগৱান তুমি মানে সঁচাকৈ বজাৰ নোযোৱা আকৌ কি মই উঠনিৰ পৰা গান গাই আছিল নেকি উঠনিয়ে ক'লোৱে ধন নাযাওঁ বুলি তোমাৰ লগত মানে একো এটা কাম নহ'ব আৰু চালা ঘৰখনত একো এটা নাই যেন খাবলৈ ইমান কিবা এটা খাওঁ লাগি আছে একো এটা খাবলৈ নাই ঐ বগাই বলচোন বজাৰ পৰা আহোঁগৈ এই বজাৰলৈ চজাৰলৈ যোৱাবোৰ হৈ যাব বাৰু আগতীয়াকৈ দিয়াচোন কিবা এটা খাবলৈ ইমান ভোক লাগিছে কেলে ভাত আছে ভাত কেইটামান খাই লওঁ আকৌ অকল সুদা ভাতকেইটা খাব পাই নেকি সেইকাৰণেতো বজাৰলৈ লগ ধৰিছোঁ তোক বলচোন বজাৰৰ পৰা কেইটামান বস্তু লওঁগৈ কেলে বজাৰলৈ পপা নাযায় নেকি খাই নাযায় বোলে গৰম দিছে চুপাৰতে লাইন খাই পৰি আছে সঁচাকৈ দেই গৰমটো যিটোহে দিছে মোৰ যাবলৈ মন যোৱা নাই থাক তেতিয়াহ'লে তহঁতিকেইটা এনেকৈ গধূলিকৈ কি চুপাবি ক'বাচোন মই নাযাওঁ বুলি নাকোৱা নহয় ব'লা তুমিও লোৱাগে মই গৈছোঁ তই সোনকালে আহ তেতিয়াহ'লে ঐ মা যোৱা নাই কি আহা আকৌ বৰষুণে দিব এতিয়া এই গৈছোঁ গাড়ীখনো বৰ লেতেৰা হৈছেগৈ আৰু এদিন ধুবলৈহে নিব লাগিব নৈ কিনাত ইমান দেৰি হয় নে ওলাই আহোঁ দেনো এই ছাগলীজনীক গছৰডাল কেইটামান দি থৈ আহিছোঁ আকৌ হয় নেকি উঠা এতিয়া পটাপট উঠা নহ'লে বৰষুণে দিব এতিয়া বল লাহে চলাবি আকৌ হ'ব দিয়া তুমি টেনশ্যন ল'ব নালাগে ভালকৈ ধৰি লোৱা এই দাদা আহক চাউল দালি লৈ যাওক মা বস্তুবোৰ এপাই লৈ যোৱা নে কি বাৰু বল এপাই লৈ যাওঁ আৰু আগলৈ নাযাওঁগৈ আৰু নামা তেতিয়াহ'লে মই গাড়ীখন অকণ আগলৈ লগাই দিওঁ বল সোনকালে বস্তুবোৰ লৈ লওঁগৈ আৰু ঘৰলৈ যাওঁ ব'লা দাদা চাউল আছেনে চাউল আছে দাদা চাউল নহয় চাউল লাগে ভাইটি মই তাকে কৈছোঁ চাউল কিমান দিম বাৰু চাউল 1 কুইণ্টেল মান দিম নে আৰু ৰাম 1 কুইণ্টেল নালাগে আমাক 5 কেজি মান দিয়ক ঠিক আছে বাইদেউ আৰু কি লাগে কৈ দিয়ক আৰু দিব আলু 2 কেজি পিঁয়াজ 1 কেজি ৰিফাইন তেল 2 লিটাৰ মিঠাতেল আধা লিটাৰ আৰু দালি দি দিব 2 কেজি মান আৰু লগতে দি দিব আটা 2 কেজি আপেল আধা কেজি আৰু কল 1 কেজি দি দিব ঠিক আছে বাইদেউ এইটো লওক আপোনালোকৰ সকলো বস্তু ইয়াতে ভৰাই দিছোঁ ইমান পটাপট হ'লে দিয়া পইচা এইটো লোৱা দিয়ক তেতিয়াহ'লে আৰু পইচা ঘূৰাই পামনে আমি বাইদেউ আপোনাৰ বিল 1000 টকাই হ'ল আপুনি আৰু ঘূৰাই নাপাব ঠিক আছে দিয়া এতিয়া গৈ থাকোঁ ঠিক আছে গৈ থাকক উঠিলো আকৌ কি কৰি আছা উঠিছোঁ বেগটো বৰ গধুৰ হৈ গ'ল বল এতিয়া সিহঁতি যেন ইমান দেৰি পোৱাহিয়ে নে তোমালোক আহিলাই আমাক মানে গেলা গৰমত বজাৰলৈ পঠিয়াই তুমি ইয়াত আৰামত শুই আছা ছাগলীজনীক পানী চানী দিলা নে খাবলৈ ছাগলীজনীৰ কথা পাহৰি থাকিল নহয় তুমি মানে একো কামৰ মানুহ নহয় তাচোন বগাই ছাগলীজনী পানী অকণমান দি থাকে কি হৈ আছে এতিয়া ছাগলীজনী এতিয়া দিনটো পানী অলপো নোখোৱাকৈ ছাগলীজনীক থৈ দিছে হ'ব মই দি দিওঁগৈ যা মই কিবা এটা খাবলৈ বনাওঁগৈ বাৰু পাকঘৰত খৰি এডাল নাই বাহিৰতে কাঠৰ কুণ্ডা এটা পৰি আছে ফালিলেগে যোৱা নহ'লে আজি খাবলৈ ভাতেই নাপাবা সিহঁতৰ পৰা মানে শান্তি নাই আকৌ কাম বটালি মই কৈ দিছোঁ দেই খৰি ফালিলে ভাত দিয়া হ'ব নহ'লে নহ'ব যাওঁ খৰিটোকে ফালি লওঁগে গধূলি সাঁজটো কিবাকে মিলাওঁ যদি আজি ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব